কথাটো ফাইনেল নে ছাৰ 100% ফাইনেল টেলিং দিবলৈ মানুহ আহি গৈছে কিয় আকৌ বেলেগৰ মানুহ আনিম মই দেখোন নিজে জানোৱে নিজে শিকাম আপুনি পুথি টেলিং দিব পাইছে 4 টাইপছ অফ টোন ইন পুথি আপুনি ইংলিছতে টেলিং দিব ছাৰ মানে 4 প্ৰকাৰৰ সুৰ শিকাম প্ৰশিক্ষাৰ্থীসকলক নম্বৰ 1 এই প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতনা আহক ছাৰ সেইটো নহয় ঘামচি ফুটাওতে দুখ পাইছো আচ্ছা লাহে লাহে নম্বৰ 2 হ'ব দে মাজে মাজে শিকাবি হ'ব দে নম্বৰ 2 প্ৰথমে যে কলো মই প্ৰথমে প্ৰণামো ব্ৰহ্ম এইটোকে অকণমান হেঁচি দিলেই হ'ল আচ্ছা এই প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন গম পালি নে নম্বৰ 3 এই প্ৰথমে প্ৰণামো ব্ৰহ্ম চাহাতখন এৰি দে এই ৰূপী সনাতন সেইটো নহয় ঘামচি নম্বৰ 4 ময়ো চাওঁ ইয়ালে কোন আহে দৌৰি তত নেপাব এইটোতো পুথি সুৰ নহয় ছাৰ এইটো দমৰ সুৰ গোটেই খেতি বাঢ়ি কৈ দিয়ক ছাৰ দুখ পালি নেকি না পোৱা এতিয়া অকমান পাই আছো এবাৰ কোনে ঘামচি ফুটাইছে না বুলি কৈছে এইবাৰ মানে যোৱা তো বল বলক ছাৰ ভক্তপ্ৰাণ পুথি পঢ়াৰ প্ৰশিক্ষণ কেন্দ্ৰ ছাৰে মানে শিলচৰলৈ নোযোৱাটো ফাইনেল কৰিছে দি আছো ৰ কাটনিয়াৰ বৌ হ'ব মানুহ কোনো নাই যেন পাইছো বাস হৈছে নে জোখত হৈছে ছাৰ চাওঁ তলৰ পেণ্টটো খুলি দে এনেকৈ কিয় খুলিব লাগিছে লং পেণ্টটো থাকিলে দিগদাৰ পাবি নহয় বহিবলৈ দিগদাৰ নাপাইছে এনেকে হৈছে ছাৰ খুল তলত হাফ পেণ্ট আছে নহয় মইনা পেণ্ট নাই